কি হা তুমি বোলে ইকুইভেলেণ্ট আৰু ইকুইভেলেণ্ট ৱেইট মানে কি নাজানা দে একো নহয় দিয়া মই আছোঁ নহয় বাৰু ইয়াৰ আগতে ইয়াৰ ডেফিনেশ্যনটো পঢ়ি লওঁ ভেৰি চিম্প্লিফাইড দেই মানে ইয়াৰ ডেফিনেশ্যনটোৱে কয় যে ওৱান ইকুইভেলেণ্ট এইটো হ'ল যিমান মাল মাল মানে মাছ লাগে টু বেলেঞ্চ 1 মোল অফ H প্লাছ আয়ন হাইড্ৰক্সাইড অৰ ইলেক্ট্ৰন তাৰমানে এটা কম্পাউণ্ড যোনটোই দি যিমানখিনি কম্পাউণ্ড কিমান কম্পাউণ্ড লাগিব যাতে আমি 1 মোল হাইড্ৰজেন প্লাছ হাইড্ৰক্সাইড বা ইলেক্ট্ৰন পাব পাৰোঁ বা কনজিউম কৰিব পাৰোঁ বা প্ৰডিউচ কৰিব পাৰোঁ সেইটোৱে হ'ল ইয়াৰে ডেফিনেশ্যন বাৰু এটা এক্সাম্পলেদি বুজিব চেষ্টা কৰোঁ হা ছাপ'জ আমি নৰ্মেলি কি কৰোঁ নৰ্মেলি আমি চাওঁ যে H2SO4 আছে ছালফিউৰিক এচিড আছে এইটো যদি আমি ডিছ'চিয়েট কৰোঁ ইমানখিনি হ'ব দুটা হাইড্ৰজেন প্লাছ আহিব আৰু কি বুলি কয় SO4 2- আহিব এতিয়া আমি কনচাৰ্ণ যে উল্টা কি হ'ব হা উল্টা কি হ'ব আমাক লাগে 1 মোল হাইড্ৰজেন প্লাছেদি কিমানখিনি মাল হ'ব বাৰু তেতিয়াহ'লে আমি মোল ৰেচিঅ' এটা বনালোঁ হা আমি মোল ৰেচিঅ' এটা বনালোঁ ধুনীয়া আছে তে আমি গম পাওঁ যে 1 মোল H2SO4 তাৰমানে ছালফিউৰিক এচিড পাবৰ কাৰণে আমাক 2 মোল হাইড্ৰজেন প্লাছ লাগে কাৰেক্ট ঠিক আছে এতিয়া আমি দুইটাকে 2 দি ডিভাইড কৰি দিওঁ হা 2 দি ডিভাইড কৰি দিওঁ এতিয়া আহিব কি এতিয়া আমাৰ আহিব 1 মোল হাইড্ৰজেন প্লাছ আৰু হাফ মোল H2SO4 হয় নে নহয় এইখিনি লাগে তাৰমানে এই যে হাফ মোল এইখিনি হ'ল 1 ইকুইভেলেণ্ট হা 1 ইকুইভেলেণ্ট ইন দ্য কেছ অফ ছালফিউৰিক এচিড তাৰমানে আমি কি কৰিলোঁ আমি 1 মোলৰ কাৰণে চালোঁ ন ডেফিনেশ্যনটো চোৱা মাল টু বেলেঞ্চ 1 মোল অফ এই হাইড্ৰজেন প্লাছ OH- আৰু ইলেক্ট্ৰন এই 1 মোলৰ কাৰণে যিখিনি ওলাল সিমানখিনি ইকুইভেলেণ্ট এই এলটো অলপমান ভালকৈ লিখি দিছোঁ এতিয়া ইকুইভেলেণ্ট ৱেইট কি এই হাফ মোলৰ যিমান ৱেইট হ'ব সেইটোকে ক'ব ইকুইভেলেণ্ট ৱেইট এতিয়া হাফ মোল কিমান হ'ব যদি 1 মোলৰ দাম যদি 1 মোলৰ দাম 5 টকা হয় নে নহয় হাফ মোলৰ দাম কিমান হ'ব 5/2 হয় নে নহয় চিমিলাৰলি যদি 1 মোলৰ কি হয় 1 মোলৰ মোলাৰ মাছ হ'ব হয় নে নহয় এতিয়া মই ডিলিট কৰি দিওঁ 1 ছেকেণ্ড তাৰ 1 মোলৰ মাছ হ'ব 1 মোলাৰ মাছ অফ হেয়া হয় নে নহয় চ' 1 মোল H2SO4 মানে হ'ল তাৰে মোলাৰ মাছটো হয় নে নহয় এতিয়া হাফ মোলৰ কাৰণে তাৰে মোলাৰ মাছৰ আধা হয় নে নহয় তাৰে মোলাৰ মাছৰ আধা পাম ন চ' এইখিনি অলপমান ভালকৈ সেয়া কৰি দিওঁ এইখিনি হ'ল 1 ইকুইভেলেণ্ট ৱেইট চ' সেয়াৰ এইটো আছিল ইকুইভেলেণ্ট তাৰমানে কিমান মাল লাগে H প্লাছ আৰু OH- ইলেক্ট্ৰন আমি এক্সাম্পলেদি বুজিলোঁ যে এনেকৈ আমি উল্টা কৰি চালোঁ মালটো হা যে 1 মোল হাইড্ৰজেনৰ কাৰণে কিমান আহিব মেথেমেটিকেলি চালিয়ে হ'ব হা এতিয়া আৰু কি হ'ব যে আমি চাম যে মোলাৰ মাছত তাৰে আধা কৰি দিলে বা যিমান ইকুইভেলেণ্টৰ মানে ৰেচিঅ'টো আহে যিমান মোলৰ সেইখিনি যদি আমি মোলাৰ মাছটো ধেয়া কৰি দিওঁ সেই মানে ইকুইভেলেণ্ট ৱেইট আহিব